আসসালামু আলাইকুম হজ আৰু উমৰা যাত্ৰীসকল। এই ভিডিঅ'টোৰ যোগেদি প্ৰথমবাৰৰ বাবে হজ বা উমৰা কৰিবলৈ যোৱাসকলৰ সুবিধাৰ্থে কিছু কথা বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। আপোনালোকে এই ভিডিঅ'টো চাই এই চেনেলটো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। হজেই হওক বা উমৰাহেই হওক, দুইটাতে প্ৰথম গৈয়ে উমৰা কৰাটো প্ৰয়োজনীয়। উমৰা মানে প্ৰথমতে তৱাফ, তাৰপিছতে চাই, চাফা মাৰোৱাৰ মাজত অহা যোৱা হাত ধোৱা, আৰু তাৰপিছতে চুলি খুৰোৱা। এইটো উমৰাহত হওক বা হজত হওক, দুইটাতে কৰিব লাগিব। আৰু তাৰ ভিতৰে প্ৰথম এহৰাম বান্ধি আহি তৱাফ কৰিব লাগিব। আৰু গতিকে তৱাফ কৰিবলৈ আহোঁতে প্ৰাইভেট টুৰ অপাৰেটৰৰ যোগেদি হজলৈ যোৱাসকল হওক বা উমৰাহত যোৱাসকলে হওক বা হজ কমিটি অফ ইণ্ডিয়াৰ যোগেদি যোৱা হাজীসকলেই হওক, প্ৰথমতে আহি কোনখন গেটেদি সোমাব লাগিব, কি কথা, এইখিনি কিছু অসুবিধা হয়। গতিকে সকলোৰে কাৰণে এইটো এটি যে আপোনালোকে ক্লক টাৱাৰৰ ওচৰৰ এই স্থানলৈ আহিব, WC3, আৰু তাৰ ওচৰতে গেট নম্বৰ 79 আছে। আৰু গেট নম্বৰ 79ৰ যোগেদিয়ে গেট 79ৰ যোগেদি 79 হাৰাম শ্বৰীফত প্ৰৱেশ কৰিবলৈ দিয়া হয় যিসকলে এহৰাম বান্ধি তৱাফ কৰিবলৈ আহে। আৰু বাকীসকলৰ কাৰণেও বেলেগ গেট আছে, কিন্তু এহৰাম বান্ধি যিসকলে তৱাফ কৰিবলৈ আহে তেওঁলোকৰ বাবে গেট নম্বৰ 79। আৰু গেট নম্বৰ 79 এইখিনি পোৱাৰ লগে লগে চেণ্ডেল খুলি ল'ব। চেণ্ডেল খুলি পিঠিত থকা বেগ বা ছাইডত যি হওক, মহিলাৰ বেগৰে হওক, বেগত ভৰাই ল'ব। কাৰণ এইটো মছজিদ, হাৰাম শ্বৰীফৰ মছজিদুল হাৰাম। গতিকে ইয়াত চেণ্ডেল বা জোতা পিন্ধি প্ৰৱেশ কৰাৰ নিয়ম নাই। আৰু এইটো হ'ল দুৱাৰদলি। গতিকে ইয়াত প্ৰৱেশ কৰোঁতে প্ৰথমতে সোঁ ভৰি দি প্ৰৱেশ কৰিব। আৰু ইয়াত বিছমিল্লাহি আছলাতু আছলামু আলা ৰছুলিল্লাহি আল্লাহুম্মা মাফতালি আবৱাবা ৰহমাতিকা। এইটো হ'ল প্ৰৱেশ কৰাৰ সময়ত পঢ়া দোৱা। গতিকে ইয়াৰ ভিতৰতে যিসকলে এহৰাম বান্ধি আহে, এহৰাম বান্ধি অহাসকলে যদি উমৰাহৰ বা হজৰ নিয়ত কৰিব খোজে, ইয়াতে 2 ৰাকাত নফল নামাজ পঢ়ি হজ বা উমৰাহৰ নিয়তটো কৰি ল'ব পাৰে। আৰু উমৰাহৰ নিয়ত কৰিবলৈ হ'লে আল্লাহুম্মা ইন্নী উৰিদুল উমৰাতা ফায়াচ্ছিৰহুলি ওয়া তাকাব্বাল মিন্নী। আৰু হজ কৰিবলৈ হ'লে আল্লাহুম্মা ইন্নী উৰিদুল হাজ্জা ফায়াচ্ছিৰহুলি ওয়া তাকাব্বাল মিন্নী। আৰু ইয়াৰ অৰ্থটো হ'ল, হে আল্লাহ, মই হজ বা উমৰাহ কৰাৰ নিয়ত কৰিছোঁ, মোৰ এইটো গ্ৰহণ কৰিবা আৰু সহজ কৰি দিবা। আৰু ইয়াৰ পিছতে তৱাফ কৰিবলৈ হ'লে তৱাফৰ নিয়ত আছে। আল্লাহুম্মা ইন্নী উৰিদুল তৱাফা বাইতিকাল হাৰামি ফায়াচ্ছিৰহুলি ওয়া তাকাব্বাল মিন্নী। হে আল্লাহ, তোমাৰ কাবা ঘৰৰ মই তৱাফ কৰিব নিয়ত কৰিছোঁ, গতিকে মোৰ এইটো গ্ৰহণ কৰিবা আৰু মোৰ বাবে এইটো সহজ কৰি দিবা। আৰু মছজিদুল হাৰামৰ এইখিনি পোৱাৰ লগে লগে ইয়াত বাওঁফালে ষ্টেয়াৰকেছ আছে আৰু সোঁফালে এইটো এস্কেলেটৰ আছে। এইটোৰ যোগেদি তললৈ নামিব লাগে। আৰু ওপৰত এইটো প্ৰথম ফাৰ্ষ্ট ফ্ল'ৰত যিখিনি উমৰা কৰে বা তৱাফ কৰে, সেইখিনিয়ে তৱাফ কৰিব পাৰিব। আৰু এয়া আহি আমি মাটাফৰ গ্ৰাউণ্ড ফ্ল'ৰত, আমি কাবা মানুহৰ যিটো ফ্ল'ৰত আছে, সেই ফ্ল'ৰত আহি উপস্থিত হৈছোঁ। এই এস্কেলেটৰৰ পৰা নামি অকণমান যোৱাৰ লগে লগে কাবাঘৰ দৃষ্টিগোচৰ হ'ব। আৰু কাবাঘৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আপোনালোকে সূৰা ফাতিহা পঢ়িব। সূৰা ফাতিহা পঢ়ি কাবাঘৰত মানুহ জীয়াই থকালৈকে যাতে কাবাঘৰটো স্থায়ী হৈ থাকে আৰু মানুহৰ মাজত শান্তি আৰু সমৃদ্ধি অটুট থাকে, আৰু সকলোৱে যাতে তৱাফ কৰিবৰ কাৰণে শক্তি দিয়ে আল্লাহ, তাৰ বাবে আপোনালোকে দোৱা কৰিব। আৰু এতিয়া বৰ্তমান আমি উপস্থিত হৈছোঁহি হাজাৰুল আছৱাদৰ বিপৰীত দিশত। ইয়াৰ সিটো চাইডে হাজাৰুল আছৱাদ আছে। গতিকে হজৰ সময়ত যথেষ্ট ভিৰ হয়। গতিকে আপোনালোকে এইখিনি পোৱাৰ লগে লগে ইয়াত চাফাই কৰ্মীবিলাকে এইটো বেৰি লৈ চাফাই কৰি আছে। অলপ পিছতে এইটো খুলি দি বেলেগ ঠাইত চাফা কৰিব। আৰু এইখিনিৰ পৰা আপোনালোকে যিটো ৰৈ আছে, ইয়াৰ পৰাই আপোনালোকে লাইনত সোমাই দি যেতিয়া হাজাৰুল আছৱাদ পালেহি,
ইয়াৰ বিপৰীত দিশে মানে সেউজীয়া লাইটটো আছে আৰু এইটো মাকামে ইব্ৰাহিম ইয়াৰ পৰা দেখা গৈছে আৰু এইখিনি পোৱাৰ লগে এইটো হ'ল গ্ৰীণ লাইট আৰু এইখিনি পোৱাৰ লগে লগে কাবা ঘৰৰ দিশে হাত কৰি আল্লাহু আকবাৰ অলিল্লাহিল হামদ বুলি কৈ কাণলৈ হাত নিব। তাৰপিছতে হাতৰ তলুৱা এখন হাজাৰুল আসৱাদৰ দিশে কৰি 3বাৰ চুমা খাব বিছমিল্লাহ আল্লাহু আকবাৰ বুলি আৰু তাৰপিছতে এয়া তৱাফৰ প্ৰথম পাক আৰম্ভ হ'ব। আৰু তৱাফ কৰোঁতে এটা কথা মনত ৰাখিব, তৱাফ কৰোঁতে হাজাৰুল আসৱাদলৈ চালাম কৰাৰ বা চুমা খোৱাৰ সময়ৰ বাহিৰে বাকী সময় কাবা ঘৰৰ ফালে চাই নাথাকিব, বাহিৰা কথা নাপাতিব, আনৰ হেঁচা ঠেলা নকৰিব, আনৰ অসুবিধা নকৰিব। আৰু হাজাৰুল আসৱাদত চুমা খোৱাটো মানে হজৰ সময়ত বা বৰ্তমান উমৰাহত যিটো ভিৰ হয় সেই ভিৰৰ সময়ত কেতিয়াবাহে সুবিধা পোৱা যায় আৰু যদি সুবিধা নাপায়ো তেতিয়াহ'লে হাজাৰুল আসৱাদত চুমা নাখালেও একো অসুবিধা নহয়। আৰু তৱাফ কৰোঁতে প্ৰথম 3 পাক ৰমল কৰিব লাগে। ৰমল মানে খৰকৈ খোজকাঢ়িব লাগে আৰু খৰকৈ খোজকাঢ়ক। এতিয়া হজ আৰু উমৰাহত ইমানেই ভিৰ হয়, গতিকে বাহিৰৰ উমৰাহৰ সময়ত বাহিৰৰ কেইপাকত মানে বাহিৰেদি পাক ল'লে তেতিয়াহ'লে অলপ খৰকৈ খোজকাঢ়িব পাৰিব, তথাপি মাজে মাজে বাধা আহি যায়। হজৰ সময়ত ইমানেই ভিৰ হয় যে ৰমল কৰাৰ সুবিধা নাথাকে। আৰু হাজাৰুল আসৱাদ পোৱাৰ লগে লগে মানে এইটো মাকামে ইব্ৰাহিম দেখুওৱা হৈছে। হাজাৰুল আসৱাদ পোৱাৰ লগে লগে তৱাফ আৰম্ভ কৰাৰ আগে আগে বাউসীটো উলিয়াই ল'ব। ইয়াতে যিসকলে বাউসী উলিয়াই লৈছে এইসকলে তৱাফ কৰি আছে আৰু যিসকলে বাউসী ঢাকি লৈছে তেওঁলোকৰ ইতিমধ্যে তৱাফ সম্পূৰ্ণ হ'ল। গতিকে তৱাফ আৰম্ভ কৰাৰ লগে লগেই আগেই এই বাউসীটো উলিয়াই ল'ব, এইটোকে ইজতিবা বুলি কয়। গতিকে বাউসীটো উলিয়াই লৈ 7 পাক সম্পূৰ্ণ কৰিব, কৰাৰ পিছত বাউসীটো ঢাকি ল'ব। গতিকে হাজাৰুল আসৱাদ পোৱাৰ আগে আগে এইটো যিটো কৰ্ণাৰ এইটোকে য়েমানী কৰ্ণাৰ বুলি কোৱা হয়, ৰুকুনে য়েমানী। আৰু ৰুকুনে য়েমানী আৰু হাজাৰুল আসৱাদৰ মাজত পৰিব ৰব্বানা আতিনা ফিদ দুনিয়া হাসানাতাও ওয়া ফিল আখিৰাতি হাসানাতাও ওয়া কিনা আযাবান্নাৰ। বাকী তৱাফ কৰি থাকোঁতে পঢ়া অন্য দোৱা নাই, নিজে যি জানে পঢ়িব, পৰিয়ালৰ আৰু ওচৰ চুবুৰীয়াৰ কাৰণে দোৱা কৰিব, ইমানেই। সেইটো হ'ল আৰু 7 পাক সম্পূৰ্ণ হোৱাৰ পিছতে মাকামে ইব্ৰাহিমৰ পিছলৈ গৈ মাকামে ইব্ৰাহিম এইটো দেখা গৈছে পিতলৰ এইটো হ'ল মাকামে ইব্ৰাহিম। আৰু মাকামে ইব্ৰাহিমৰ পিছত 2 ৰাকাত নফল নামাজ পঢ়িব লাগে। এয়া মানুহবিলাক ছাইডত ৰৈ আছে আৰু ভিৰ থাকিলেও হজৰ সময়ত ভিৰ হ'লেও চিন্তা কৰিব নালাগে, কাৰণ কোনোবা এজন নামাজ পঢ়ি উঠি যাব, সেই সময়তে ইতিমধ্যে লগে লগে গৈ পেলাই তাতে বহি নামাজ পঢ়িব লাগে। আৰু নামাজ পঢ়াৰ পিছত তাতে ৰৈ থাকিব নালাগে, কাৰণ বাকী মানুহো নামাজ পঢ়িবৰ কাৰণে ৰৈ থাকিব, গতিকে তেওঁলোকৰ যাতে অসুবিধা নহয় সেইটো কাৰণে। আৰু ইয়াতে মহিলাৰ মানে নামাজ পঢ়িবৰ কাৰণেও জেগা আছে আৰু বহিবৰ কাৰণেও জেগা আছে, কিন্তু হজৰ সময়ত খুব ভিৰ হ'লে এই জেগাবিলাক সলনি হৈ থাকে। গতিকে ইয়াতে নামাজ পঢ়াৰ পিছত জমজমৰ পানী খাব আৰু জমজমৰ পানী খোৱাৰ পিছতে মানে তৱাফ সম্পূৰ্ণ হ'ব। জমজমৰ পানী খোৱাৰ পিছত ওপৰলৈ যাবগৈ, তাতে বাটে বাটে লিখা আছে ৱে টু চাফা বুলি, এটা চাফাৰ ওপৰলৈ গৈ পুনৰ ইস্তিলাম কৰি চাৰি আৰম্ভ কৰিব।